নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম 6 তাৰিখত হ'বলগীয়া ABB লিখিত পৰীক্ষাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল, তাজমহল কোন নদীৰ পাৰত আছে? চাৰিটা অপশ্যন দিয়া আছে: যমুনা, গোদাবৰী, কাবেৰী, তাপ্তি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, যমুনা। নেক্সট প্ৰশ্নটো হ'ল, অগ্নিকবি বুলি কোনজন ব্যক্তিক জনা যায়? চাৰিটা অপশ্যন দিয়া আছে: কমলাকান্ত ভট্টাচাৰ্য, ৰঘুনাথ চৌধুৰী, যতীন্দ্ৰনাথ দুৱৰা, অতুল চন্দ্ৰ হাজৰিকা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, কমলাকান্ত ভট্টাচাৰ্য। নেক্সট প্ৰশ্নটো হ'ল, অসমৰ কোন জিলাত আজান পীৰৰ দৰগাহ অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, শিৱসাগৰ জিলা। নেক্সট প্ৰশ্নটো হ'ল, ভাৰতবৰ্ষৰ প্ৰথমটো বেংকৰ নাম কি? তিনিটা অপশ্যন দিয়া আছে: ৰিজাৰ্ভ বেংক, বেংক অফ ইণ্ডিয়া, বেংক অফ হিন্দুস্তান। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ, বেংক অফ হিন্দুস্তান। নেক্সট প্ৰশ্নটো হ'ল, ডেভিছ কাপ কোনবিধ খেলৰ বাবে খেলা হয়? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে লন টেনিছ। নেক্সট প্ৰশ্নটো হ'ল, আহোম আৰু মোগলৰ শেষ ৰণখনৰ কোন চনত হৈছিল? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে 1682। নেক্সট প্ৰশ্নটো হ'ল, ভৌমবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, নৰকাসুৰ। নেক্সট প্ৰশ্নটো হ'ল, 2021 চনৰ জ্ঞানপীঠ বঁটা লাভ কোনে কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, নীলমণি ফুকন। নেক্সট প্ৰশ্নটো হ'ল, কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ডিমাপুৰ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।